ভাল কাহিনী ভাল চিত্ৰনাট্য হলে যে ফিল্ম এখন চলিব পাৰে এই কথা প্ৰমাণ কৰিলে দৃশ্যম 2 ফিল্মখনে য'ত নেকি এই বছৰ বেছিভাগ বলিউডৰ ছবি এখনৰ পিছত এখনকৈ ফ্লপ হৈছে অজয় দেৱগন অভিনীত দৃশ্যম 2 খনৰ ক্ষেত্ৰত ইয়াৰ ওলোটা দেখা গৈছে প্ৰথম দিনা 15 কোটি 38 লাখ দ্বিতীয় দিনা 21 কোটি 59 লাখ তৃতীয় দিনা 27 কোটি 17 লাখ আৰু চতুৰ্থ দিনা অৰ্থাৎ সোমবাৰে আমি এই ভিডিঅটো বনাই থকা সময়ছোৱালৈ ফিল্মখনে 10 কোটি 75 লাখ টকাৰ উপাৰ্জন কৰিছে সৰ্বমুঠ এতিয়ালৈ 74 কোটি 89 লাখ টকা উপাৰ্জন কৰা দৃশ্যম 2 খন যিটো গতিত চলি আছে দুই এদিনতে 100 কোটিৰ ঘৰ চুবগৈ সচৰাচৰ দেখা যায় যে থ্ৰিলাৰ জনাৰৰ ফিল্মবিলাক সিঙ্গল স্ক্ৰিন থিয়েটাৰত হিমান নচলে কিন্তু দৃশ্যম 2 খন মাল্টিপ্লেক্সৰ লগতে সিঙ্গল স্ক্ৰিন থিয়েটাৰতো নিজৰ গুৰি মজবুত কৰিবলৈ সক্ষম হৈছে 4 দিনত প্ৰায় 43 লাখ টিকট বিক্ৰী হোৱা দৃশ্যম 2এ ভুলভুলাইয়াটো আৰু ৰামসেতুতকৈও প্ৰথম দিনা বেছি টকা উপাৰ্জন কৰিছে অক্ষয় কুমাৰৰ ৰামসেতুৱে প্ৰথম দিনা 15 কোটি 25 লাখ আৰু কাৰ্তিক আৰিয়ানৰ ভুলভুলাইয়া 2 খনে 14 কোটি 11 লাখ টকাৰ উপাৰ্জন কৰিছে অভিষেক পাঠকৰ পৰিচালনাত নিৰ্মাণ হোৱা দৃশ্যম 2 খন ভাৰতৰ 3302খন স্ক্ৰিনত আৰু ভাৰতৰ বাহিৰত 858খন স্ক্ৰিনত ৰিলিজ হৈছে